এজন টেটৰ মাষ্টৰে নতুনকৈ চাকৰিত যোগদান কৰি তেওঁ স্কুলত কি অৱস্থা হ'ল চাওঁচোন আহক। পুৰা লাগিছে ৰঙা হৈ আছে। পানী চাকি দিয়া মানে খামে ন কিছু গাই দিব সমান কৰিব কালি মোক দুটা ধাৰ দিব আছে নিদিয়ে চাবি আকৌ আজি আহিব কিন্তু মই নাজানো বেছি কয় ইমান হালা কেলে আমি ভগা কথা পাতি আছিলো এই অংকটো যে কালি নোৱাৰিছিলো যে ৰুলং 1 ভটং উপস্থিত ছাৰ ৰুলং 2 থিয় উপস্থিত ছাৰ ৰুলং 3 কান্দুৱা আহিছো ছাৰ ৰুলং 4 লেলেপা নাই ছাৰ ইমান দেৰি হ'ল যে ছাৰ পুখুৰী আছে স্কুলৰ টাইম চিনি পোৱা নেকি ছাৰ ভৰিটো বেয়া হৈ থাকিলে এইবোৰ কি চোলা গালি ছাৰ এনেই আৰু এতিয়া দুটাম নে মায়ে নকমাই হ'ব দিয়া বহাগে অংকটো তোমালোকক পিছত শিকাম আজি তোমালোকক কলা শিক্ষাটোকে পঢ়াম বুলি ভাবিছোঁ লোৱাচোন তোমালোকে আজি মূৰত ছবি আঁকিবা ভটং তুমি আছা ভটং মাছ আছে নাকা ঠিক আছে ছাৰ ছবি এটা ছবি লোৱা ছাৰ কি মাছ লিখিম বাৰু যিকোনো মাছ ঠিক আছে ছাৰ হৈ গ'ল ছাৰ এইটো কি আজি ছাৰ মাছ আকৌ মাছ এনেকুৱা থাকে নেকি ছাৰ ফুটি পেলালো শুকতি হৈ থাকিলে হাতে চাহ নেব ছাৰ হাত দে বুলি কৈছে হাতে হাত দে পাৰিলে পানী কিয় বৰ ধুনীয়া পানী দিছো আকৌ ধুনীয়াকে ঘাঁহ খিনি কৰা হৈ গ'ল হৈ গ'ল চাহ হৈ গ'ল কি আঁকিলি তই একোৱেই নাই যে ইমানকে তিনিবাৰকে আঁকিলো হাঁহখিনি গৰুতে খাই যায়গে আপোনাক মই কৈ আছো হৈ গ'ল বুলি আপুনি হাত দে বুলি কৈছো নাই আগলৈ দে হাত আগলৈ যা বহি যা ৰুলং 3 কান্দুৱা ৰঙা ধনিয়া হ'ল এইবোৰ কি আঁকিছা মাছ ধনিয়া থকা নাই যে মানে তই আজি মাছৰ লগত ভাত খাই মাছৰ লগত ভাত খাই এতিয়া হাত দে বেন খা হাত দে কি হ'ল মাছৰ লগত ভাত খাই হাত পাতিবলৈ ইমান হেৰি হৈছে যে মাছৰ এডোখৰ যে নাই হাত দে মাছৰ লগত ভাত খাই আহিবি মাছ ধৰি যে এডোখৰ নাই এতিয়া যা বহিবি যা ৰুলং 4 লেলেপা क्या आपको
মাছজনী আকা চব অ ছাৰ ছাৰ অ ছাৰ কি হ'ল চেঙেলী মাছ এটা আহিছো মই চব কৈছা কিমান নাই পোৱা তই এতিয়াকে একো কৰা নাই যে চাওঁ ভাত দে চব ভাত দে পঢ়াটো ধান্দা নাই আহোঁতে দে ভাত দে হাতখন কেলে পিছত হাত দে বুলি কৈছ নাই কিছু ছাৰ আহোঁতেও দেৰিকে আহিবি চালা আঠু কাঢ়ি যা আঠু কাঢ় আঠু মোৰ ছাৰ তোক আঠু কাৰ সোধা নাই আঠু কাঢ়িব আঠু কাঢ় ছাৰ বিষাব তই গৈছ নে হাতটো নেপাল আঠু কাঢ় ঐ হ'ব এতিয়া বহিবি যা শুনা তোমালোকক এটা মই প্ৰশ্ন কেইটামান সুধিম তোমালোকে উত্তৰ দি যাবা দিম ছাৰ ভটং অঁ ছাৰ তুমি কোৱা বাৰ কেইটা আৰু কি কি ছাৰ বাৰ 7টা ছাৰ আৰু ছাৰ কপৌ চৰাইবাৰ শালিকি চৰাইবাৰ ছাৰ ঘনচিকা চৰাইবাৰ এই হ'ব আমি বহা কি যে হ'ব কি যে নমুনাবোৰ আহিছে পাণ্ডুৱা তুমি কোৱা কেইবিধমান মাছৰ নাম কোৱা ছাৰ গোটেইখিনি একেলগে মানে হ'ব কোৱা ছাৰ গতি কওঁ বহা তুমি বহা এলেবা তুমিয়ে কোৱাচোন ৰাতিপুৱা শুই উঠি কি কৰিব লাগে ছাৰ চাবুনি খাব লাগে চেনিকল ক'ত আছে চেনিকল থাকোঁতে নাপাব পিছফালে আছে পাই চিকাগো ক'ত আছে চিকাগো ছাৰ দেওবজাত বহা পাইগল নেকি আজিলৈ হ'ব আৰু অংকটো পাৰিলো নহয় কচোন I smiled at them and said she told me so. Everybody asked me how I know. I smiled at them and said she told me so. Everybody asked me how I know. I smiled at them and said she told me so. Everybody asked me how I know. I smiled at them and said she told me so. আছে 28ক নেযায় ন সেইটো কাৰণে মই এইটো 8ক এবাৰ দিছোঁ হাতে দেখিলে ছাৰ হাতে দিলোঁ 1 বহিলে মাইনাছ হ'ল এইটো ওপৰত 1 বহিলে হাতে 8ক এবাৰ গ'ল 2টো নদল নামিলে 21 হ'ল হাতে 21ক তিনিবাৰ যায় ছাৰ 0 হাত যোগকৈ 28 হ'ব নহয় হ'ব ছাৰ ফোন কৰিলে হ'ব এনে কৰিলে হৈ যাব ফোন কৰোঁ অঁ ফোন 8 ন ছাৰ অঁ কৰি দেখাচোন 3 গুণ 21 ন ছাৰ 8 গুণ এবাৰ যোগ কৰ গোটেইকেইটা 7 13টা যোগ কৰ 13টা 7 যোগ কৰ হ'ব তুমি পাৰিবা যোৱা বহিবা যোৱা তোমালোকে একেটা শ্ৰেণীতে কেইবাৰমান পঢ়িলা বাৰু ছাৰ মই 4বাৰ ভাবিছিলোঁ পাছ কৰিম ছাৰ মই দুবাৰ তোমালোকক প্ৰশ্ন সুধিলোঁ এটাও ভালকৈ উত্তৰ দিব নোৱাৰিলে আজিলৈ হ'ব আৰু নেট পাবলৈ যিমান কষ্ট পঢ়াবলৈচোন আৰু কষ্ট মাষ্টৰ চাকৰি কৰাও মুখৰ কথা নহয়